নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আহি আছোঁ বাইহাটাৰ চাৰিআলিৰ পৰা চিপাঝাৰলৈ। ইয়াতে যি ৰাস্তাৰ ছাইডত ৰখাই থৈ আছে, কি ৰখাই থৈ আছে দেখিছে নহয় আপোনালোকে? গাড়ী হয়, গাড়ী। এইবোৰ হৈছে ফুল বডি ট্ৰাক, পাঞ্জাৱ বডি ট্ৰাক, হাফ বডি ট্ৰাক, বহুত গাড়ী আছে ইয়াতে। কিহৰ কাৰণে ৰখাই থৈ দিয়া আছে গম পাইছেনে আপোনালোকে? পোৱা নাই। ট্ৰেফিক জাম লগা বুলি ভাবিছে, নাই লগা। ইয়াতে ৰখাই থোৱাৰ কাৰণ এটা আছে, আপোনালোকক দেখুৱাই আছোঁ, চাই থাককচোন মোৰ ভিডিঅ'টো। ইয়াতে যে ইমান দূৰৰ পৰা লাইন হৈ গাড়ীবোৰে ৰখাই থোৱা আছে যে ক'তো এক্সিডেণ্ট হোৱা নাই। ৰখাই থোৱাৰ কাৰণ এটাই হৈছে বানপানী। বানপানীৰ ফলত আগত ট্ৰেফিক পুলিচে বা অসম মঙলদৈ থানা, চিপাঝাৰ থানাৰ লগ হৈ সকলো পুলিচে ৰাস্তাটো ব্লক কৰি দিছে বা বন্ধ কৰি দিছে। সেইফালে ৰাস্তাটো ভাঙি গ'ল। এই নদীৰ পানীবোৰ আহি মাথৰি ভাঙি নদীৰ পানী ওলাই আৰু লগতে গাঁৱৰ ৰাস্তাসমূহ নষ্ট কৰিলে, লগতে 15 নম্বৰ হাইৱেটোও ভাঙি পেলোৱাৰ ফলত ইয়াতে কি হৈ গ'ল, এই গাড়ীবোৰ যাব পৰা নাই। গাড়ীবোৰ বন্ধ কৰিব লগা বাধ্য হৈছে প্ৰশাসনে। এই বন্ধ কৰি দিয়াৰ ফলত গাড়ীবোৰ ৰাস্তাৰ লগতে লাইন হৈ ৰখি থাকিব লগা হৈছে। যিয়ে নহওক আপোনালোকক দেখুৱাই আছোঁ ভিডিঅ'টো, মই চাই থাকিব ভিডিঅ'টো। মই আহি আছোঁ এখন গাঁৱলৈ। ইয়াতে এই হাৰামন নেঙৰ এই বাচ্চাটো হাগিব আহিছিল বাঁহৰ তলত মানে অলপ আগতে আহিছিল। সিহঁতে লাহে লাহে উঠি বহি আহি পেলাই এইখিনি পাই গৈছে। ইয়াতে আহি এই গছডালত ধৰি আটাপাৰি পৰি আছে। সেইকাৰণে ময়ো দেখা পাই উঠি এতিয়া বাচ্ছাটোক মই কলৰে ভূৰখনত উঠাই লৈ যাম। যিহেতু এইবিলাক মহাসাগৰৰ দৰে পানী হৈছে, বেলেগ সাগৰ চাব যাব নালাগে, ব্ৰহ্মপুত্ৰ চাব যাব নালাগে। আমাৰ ইয়াতে চালে হ'ল সাগৰতকৈও কম হোৱা নাই। খালি কেৱল পানী আৰু পানীক বাদে বেলেগ একো দেখা নাপাওঁ। যিবোৰ গছ গছনি আছে, এই গছ গছনিবোৰত দেখিবলৈ বৰ ধুনীয়া সুন্দৰ পৰিৱেশ এটা আছে। ফলত বহুতো গছ গছনি নষ্ট হৈছে বা মৰিছে, উঘালি গৈছে। ইয়াতে বিশেষকৈ পাণ গছ, চব্জি খেতি, লাও, জিকা, ভোল, কোমোৰা সকলোবোৰ মৰিব ধৰিছে। কাৰণ পানী আজি 10-15 দিন পানীৰে ভৰি পৰি আছে। সেইকাৰণে গছ গছনিবোৰ মৰিব আৰম্ভ কৰি দিছে। আপোনালোকে চাই চাওকচোন ভিডিঅ'টো। এতিয়া আহি আছিলোঁ গাঁৱত, মানে অলপ হেল্প কৰিবৰ কাৰণে। গৰু ছাগলী খাব পৰা নাই, দানাৰ কাৰণে অসুবিধা হৈছে, চাপৰ পোৱা নাই, খাবলৈ ঘাঁহ পোৱা নাই, আৰু লগতে মানুহৰ বহুত অসুবিধা হৈছে। এই গাঁওখনত খালি পানী আৰু পানী। আপোনালোকে দেখিছে নহয়, খালি পানী আৰু পানী। গোটেই য'তেই চাব একদম গৰু ৰাখিব অসুবিধা হৈ গৈছে, ছাগলী ৰাখিব অসুবিধা হৈ গৈছে, হাঁহ মুৰ্গীৰ কাৰণে হাহাকাৰ লাগি পৰিছে। এই গাঁওখনত মানে থাকিবৰ জেগা নোহোৱা হৈ গৈছে। সেয়েহে মই আজি আহিলোঁ এই পানী চাবলৈ। এই গাঁওখনৰ মাজলৈ অসমৰ দৰং ডিষ্ট্ৰিক্ট জিলাত আহি মই উপস্থিত হৈ গ'লোঁ। আহি মই পানী চাই আছোঁ। মানে সৰু চব্জি খেতি, সকলো খেতি নষ্ট হৈ গৈছে। তাৰমানে গাঁৱৰ মানুহে যিখিনি খেতি বাতি কৰিছিল, সকলো খেতি বাতি নষ্ট হৈ পৰিছে। ইয়াৰ লগতে খাল বিল সকলোবোৰ গুচি গ'ল, খালত থকা মাছ পোৱালি সকলোবোৰ গুচি গ'ল। এনেকুৱা প্ৰব্লেমত পৰি আছে এই মানুহখিনিৰ কাৰণে। মানে দুখ লাগিছে, বেয়া লাগিছে। তথাপিতো মই আহি গৈছোঁ, মানুহখিনি অলপমান হেল্প কৰিব পাৰোঁ নেকি বা দেখুৱাই দিলে চৰকাৰৰ ফালৰ পৰা কিবা এটা সাহায্য পায় নেকি, এই বুলি মই দেখুৱাই দিলোঁ আপোনালোকৰ মাজলৈ। देखिए आप लोगों का यहाँ पर केवल पानी और पानी। यहाँ पर पानी से साथ मछली हुआ, ज़्यादा से ज़्यादा मछली हुआ। वो खाल बिल भर के वो यहाँ पर मछली बड़ा छोटा वाला मछली हुआ। देखिए आप लोगों का खाल बिल भर के कारण हुआ ऐसे। छोटा नदी भर के पानी, इससे पानी आ गया। अभी पानी से साथ माछ हुआ। देखिए आप लोगों का जुड़ के देख दिया। और कैसे लगा आपको वीडियो को देख के बताया। ওস্তাদি মাৰা এটা পাইছা না? একবাৰ হিন্দী মাৰা, একবাৰ ইংলিছ মাৰা, একবাৰ অসমীয়া। চাল্লা কিবা চবাই দে এই ভুলখন চবাই দে। একবাৰ হিন্দী, একবাৰ ইংলিছ, একবাৰ অসমীয়া। তাৰমানে একদম একবাৰ নাই। বল এই মুৰ্গোৱে পানী খাই পেলাই। হে তেৰিকা, ভাই সেনেকৈ নহয়। যাওঁ সেইটো ধৰি ল মাথাটো সোমাই দে। সোমাই হাতটো পাৰ কৰাই দে। বল তুমি গম পাইছা না? অসমৰ বানপানী এনেকুৱাই।
ইয়াতে মানুহ পৰিলে নাবাচে গম পাইছ অসমৰ বানপানী এনেকুৱা ইনশাআল্লাহ এয়া হৈছে আছাম কা বানপানী তোক আজি মই নহ'লে মৰলি হৈ বাচ্চা হা কথাৰহে মানুহ তই এটা একো সাহায্য নাই একো বানপানীত উঠি মানুহ মৰিব লাগছে এটা খাবা ল'ব নাপায় সেই মৰিলে পত খোৱা ক'ত মৰছি হে তেৰিকা এক মই নাম্বাই লাগব এতিয়া যি দেখিছোঁ এই পত খোৱা দেখছা আছাম কা বানপানী এই হৈছে অসমৰ বানপানী ৰাইজ হয় এই অসমৰ বানপানী মই মানে চিলিকাটি পৰি গ'লোঁ আপোনালোকৰ মাজত মই দেখুৱাই আছোঁ ভিডিঅ'টো কেনে লাগে চাব পানী বহুত পানী আছে মই ঠানি নাপাওঁ আৰু ভেলখনত উঠিব গ'লেও মানে জাপ মাৰি উঠিব নোৱাৰোঁ তেনে ফলত এই ভাইটিটোৱে ইয়াতে মানে খৰি বিচাৰিবৰ কাৰণে দাও এখন ৰছী এডাল টিউব এটা এনেকৈ লৈয়ে ফুৰে গাঁৱৰ মানুহৰো আজিকালি বহুত বুদ্ধি হৈছে তেওঁলোকে টিউবটো দলা মাৰি দিলে মই টিউবটোৰ ওপৰত উঠি লৈছোঁ ৰছীৰে টানি এওঁলোকে আনিব চেষ্টা কৰিছে ইয়াতো বহুত পানী এই পানীত ধাৰত নামিব নোৱাৰা হৈ গৈছে তেনেকৈ কষ্ট কৰি এই ভাইটিয়ে মোক উঠাই দিলে মই ওপৰলৈ উঠি আহিব চেষ্টা কৰিছোঁ আপোনালোকে চাব ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰি দিব মই বহুত দীঘলীয়া নকৰোঁ যিহেতু মোৰ গোটেইখিনি ভিজি গ'ল মোবাইল ভিজি গ'ল মানি বেগ ভিজি গ'ল পাৰ্চ ভিজি গ'ল এই আৰু জোতা মোজা সকলোবোৰ ভিজি গ'ল আপোনালোকৰ মাজত দেখুৱাই আছোঁ মই ধন্যবাদ মই ভিডিঅ'টো আপোনালোকৰ মাজলৈ পঠাই